বন্ধুসকল আপোনালোকে কেতিয়াও দেখিছেনে আমাৰ ভিডিঅ'বিলাক কৈ থাকোঁতে আমাৰ কপি থাকে আৰু এই ভিডিঅ'বিলাক কপি থকাৰ কাৰণে কি হয় আমি ভিডিঅ'বিলাক কপি থকাৰ কাৰণে আমাৰ ভিডিঅ'বিলাক দেখিবলৈ বেয়া হয় মানে ভিডিঅ'খিনি কপি থাকে আপুনি এনে হাতেৰে ধৰি পেলাই ভিডিঅ'খিনি বাটেৰে বা খোজকাঢ়ি পেলাই গৈ থাকোঁতে আপুনি ভিডিঅ'খিনি শ্বুট কৰে তেতিয়া আপোনাৰ ভিডিঅ'খিনি এনেকৈ কপি 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 ভিডিঅ'খিনি অৱস্থা নাইকিয়া হৈ যায় আৰু তেনেকুৱা আপলোড কৰিলে আমাৰ ভিডিঅ'খিনি চাবলৈ বেয়া হয় কিন্তু তেনেকুৱা নহ'বৰ কাৰণে আমাৰ কিছুমান উপায় আছে তেনেকুৱা উপায় আমাৰ মোবাইলৰ মাজতে আছে মুঠতে আমি এই বস্তুখিনি জানি লওঁ অৱস্থা নাইকিয়া হৈ যায় আৰু এনেকুৱা অৱস্থাত আপুনি ষ্টেবল আনিবৰ কাৰণে আপুনি এটা বিশেষ কাম কৰিব পাৰে তাৰ কাৰণে আপোনাৰ কিছুমান মোবাইলত প্ৰায় পিকচাৰ থাকে তাৰ পৰা ডাউনলোড কৰা থাকে নহ'লে আপোনাৰ যদি মোবাইলত নাথাকে তেতিয়া আপুনি গুগল ক্ৰমত গৈ পেলাই তাৰ পৰা ডাউনলোড কৰি আনিব প্লে' ষ্টৰত গৈ পেলাই ডাউনলোড কৰিব পাৰে এইটো হৈছে আপোনাৰ এই এপছটো ফটোজ এপছটো মই ইয়াত আপোনাৰ মোৰ ইয়াত ডাউনলোড কৰা আছে গতিকে মই ইয়াত দিব গৈছোঁ তাৰপিছত মই ইয়াত মোৰ মানে মই ভিডিঅ'টো চিলেক্ট কৰিব লাগিব কোনটো ভিডিঅ' মই ইউজ কৰিম তেতিয়া মই এইটো কালেকশ্যনত গ'লোঁ কালেকশ্যনত গৈ পেলাই মোৰ ভিডিঅ'টো চুইচ কৰিলোঁ মোৰ এই ভিডিঅ'টো মই আপোনালোকক এবাৰ প্লে' কৰি দেখুৱাইছোঁ এই ভিডিঅ'টো কেনেকুৱা হয় ভিডিঅ'টো কেনেকৈ কপি আছে দেখিছেনে এইটো ভিডিঅ'টো এই ভিডিঅ'টো কোনো ভাল নহ'ব আৰু এই দিশত মই ষ্টেবল আনিবৰ কাৰণে মই এই এডিট অপশ্যনত আহিব লাগিব মই এডিট অপশ্যন আহিব লাগিব এডিট অপশ্যনত আহি পেলাই মই ভিডিঅ'টো অলপ ষ্টেপ ল'ব লাগিব বিশেষকৈ আপোনাৰ ভিডিঅ'টো কিমান দীঘল তাৰ ওপৰত নিৰ্ভৰ কৰিব যদি আপোনাৰ ভিডিঅ'টোৰ দীঘল হয় তেতিয়া অলপ বেছি টাইম লাগিব আৰু যদি ভিডিঅ'টো যদি আপোনাৰ দীৰ্ঘটো কম হয় তেতিয়া কম টাইম লাগে এই ষ্টেবিলাইজ এই অপশ্যনটো আপুনি ক্লিক কৰক আৰু তাৰপিছত আপোনাৰ এটা টাইম ল'ব ষ্টেবিলাইজিং বুলি এটা দেখাই থাকিব এইটো চাওক এইটো ষ্টেবিলাইজিং দেখুৱাই আছে এইটো অলপ টাইম লাগিব এই বুলি ছেভ কপি বুলি ইয়াত থাকি ছেভ কপিত আপুনি ক্লিক কৰি দিয়ক আৰু এনেকৈ ঘূৰি থাকিব এইটোৰ কাৰণে অলপ সময়ত আপুনি ৱেইট কৰিবই লাগিব এতিয়া আপোনাৰ ছেভ হৈ আছে ভিডিঅ'টো এইটো ভিডিঅ'টো আমাৰ ভিডিঅ'টো ইয়াত ছেভ হৈ আছে এতিয়া আপুনি অলপ সময় ৰ'বই লাগিব ইয়াৰ কাৰণে এইটো ছেভ কপি আৰু আপুনি এইটো ছেভটো যেতিয়া ছেভ হৈ যাব তেতিয়াহে আপোনাৰ কামটো কমপ্লিট হ'ব গতিকে আপুনি ইয়াৰ কাৰণে অলপ সময় ৱেইট কৰিবই লাগিব এতিয়া আপোনাৰ ভিডিঅ'টো ষ্টেবিলাইজ কৰা ভিডিঅ'টো আপোনাৰ ছেভ হৈ থাকিব আৰু আপুনি নিজৰ ফল্ডাৰত ঘূৰি আহি পেলাই আপুনি চালে হ'বগৈ য'ত আপোনাৰ ভিডিঅ'বিলাক থাকে তাতে ওলাই থাকিবগৈ আমি এনেদৰে যিকোনো ভিডিঅ' আপুনি ষ্টেবিলাইজ কৰি ল'ব পৰা যায় আৰু তেতিয়া ইয়াৰ জৰিয়তে আপোনাৰ ভিডিঅ'খিনি কপাটো আঁতৰৰ জৰিয়তে বা আপুনি ক'ৰবাই এনেকৈ ব্লগ কৰি যাওঁতে আপুনি য'ত কপি থাকিব এই কপি থকা কাৰবাৰটোৰ পৰা আপুনি বাচিব পাৰিব এইটো আগৰ ভিডিঅ'খিনি আছিলে কেনেকৈ কপি আছে চাওক আপোনাৰ এইটো ভিডিঅ'টো কিমান ধুনীয়াকৈ ভিডিঅ'খিনি এতিয়া হৈ আছে এতিয়া খুব ধুনীয়াকৈ প্লে হৈ আছে দেখিছেনে এই ভিডিঅ'খিনি কপা নাই কিন্তু খুব এটা স্মুথলি গৈ আছে গতিকে আমি এনেকৈ কৰি পেলাই কামবিলাক কৰিব পাৰি ধন্যবাদ